দুটাকৈ ছেমিকণ্ডাক্টৰৰ অনুমোদনৰ পাছতেই বিজেপিলৈ 758 কোটি অনুদান টাটা গ্ৰুপৰ 2021 পৰা 2024 লৈকে অনুদান নিদিয়া ইলেক্ট্ৰেল ট্ৰাষ্টে দিলে 758 কোটি ছেমিকণ্ডাক্টৰৰ অনুমোদনৰ পাছতেই বিজেপিলৈ হঠাৎ মৰম কিয় টাটা গ্ৰুপৰ তিনিটাৰ ভিতৰত এটা প্ৰকল্পৰ কাম পোৱা মুৰুগাপ্পা গ্ৰুপেও বিজেপিক দিলে 125 কোটি 2021 চনত মোদী চৰকাৰে ভাৰত অৰ্ধপৰিবাহী অভিযানৰ অধীনত কোম্পানীসমূহক অৰ্ধপৰিবাহী ইউনিট অৰ্থাৎ ছেমিকণ্ডাক্টৰৰ প্ৰকল্প স্থাপন কৰিবলৈ উৎসাহিত কৰাৰ বাবে একাধিক আঁচনি ঘোষণা কৰিছিল তাৰ পাছতেই গুজৰাটত দুটা আৰু অসমত এটা ছেমিকণ্ডাক্টৰ স্থাপনৰ অনুমোদন প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা সৰ্বমুঠ তিনিটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভিতৰত দুটা প্ৰকল্পৰ কাম লাভ কৰিছে টাটা গ্ৰুপে আৰু দুটা ছেমিকণ্ডাক্টৰৰ কাম লাভ কৰাৰ পাছতেই প্ৰায় এমাহৰ পাছত টাটা গ্ৰুপে বিজেপি দলক 757.6 কোটি টকাৰ অনুদান প্ৰদান কৰাৰ খবৰ প্ৰকাশ হৈছে টাটা গ্ৰুপে এই অনুদান প্ৰগ্ৰেছিভ ইলেক্ট্ৰেল ট্ৰাষ্টৰ জৰিয়তে প্ৰদান কৰিছে উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ ঠিক প্ৰাক মুহূৰ্তত 2024 চনৰ 2 এপ্ৰিলত টাটা গ্ৰুপৰ অন্তৰ্গত 15খনকৈ ফাৰ্মৰ লগতে টাটা সন্স টাটা কনচালটেন্সি ছাৰ্ভিচ আৰু টাটা ষ্টিলে মুঠ 915 কোটি টকা 10টাকৈ ৰাজনৈতিক দলক প্ৰদান কৰিছিল ইয়াৰ ভিতৰত সৰ্বাধিক 82% ধন অৰ্থাৎ 757.6 কোটি টকাই দিয়া হৈছে শাসকীয় বিজেপি দলক দ্য স্ক্ৰলত প্ৰকাশিত এই তথ্য অনুসৰি 2024 চনৰ 9 ফেব্ৰুৱাৰীত মোদী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটে তিনিটাকৈ ছেমিকণ্ডাক্টৰ স্থাপনৰ অনুমোদন জনাইছিল তাৰ পাছতেই গুজৰাটৰ এটা ছেমিকণ্ডাক্টৰৰ কাম পোৱা মুৰুগাপ্পা গ্ৰুপে 11 মাৰ্চত ট্ৰিয়াম্ফ ইলেক্ট্ৰেল ট্ৰাষ্টৰ জৰিয়তে 25 কোটি টকা অনুদান দিয়ে একেটা দিনত সেই ট্ৰাষ্টে সমুদায় ধনৰাশি প্ৰদান কৰে বিজেপি দলক একেটা ট্ৰাষ্টৰ জৰিয়তে ছেমিকণ্ডাক্টৰৰ কাম লাভ কৰা মুৰুগাপ্পা গ্ৰুপে 22 মাৰ্চত দিয়া 105 কোটি টকাই প্ৰদান কৰে বিজেপি দলক আৰু তাৰ পাছত 2021 চনৰ পৰা 2024 চন পৰ্যন্ত ৰাজনৈতিক দলক কোনো অনুদান নিদিয়া টাটা গ্ৰুপে প্ৰগ্ৰেছিভ ইলেক্ট্ৰেল ট্ৰাষ্টৰ জৰিয়তে 2 এপ্ৰিলত প্ৰদান কৰে সৰ্বমুঠ 915 কোটি টকা ইয়াৰে 82% অৰ্থাৎ প্ৰায় 758 কোটি টকা সেই ট্ৰাষ্টে প্ৰদান কৰে শাসকীয় বিজেপি দলক মন কৰিবলগীয়া যে অসমৰ ছেমিকণ্ডাক্টৰৰ কাম লাভ কৰা টাটা গ্ৰুপে খৰচ কৰা ধনৰ 50% ধন দিব কেন্দ্ৰীয় চৰকাৰে অৰ্থাৎ ৰাজ সাহায্য হিচাপে লাভ কৰিব 44,203 কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ সাহায্য লাভৰ উপৰি টাটা গ্ৰুপক অসম চৰকাৰেও অতিৰিক্তভাৱে আৰ্থিক সাহায্য প্ৰদান কৰিব এইদৰে ছেমিকণ্ডাক্টৰৰ অনুমোদন লাভ আৰু অনুমোদনৰ মাত্ৰ প্ৰায় এমাহ পাছত বিজেপিক সৰ্বাধিক অনুদান দিয়া দুইটা কাৰ্য কাকতালীয় যেন লাগিলেও হঠাৎ টাটা গ্ৰুপে সৰ্বাধিক অনুদান দিয়া কথাটোৱে কেইবাটাও ইংগিত বহন কৰিছে নিউজ ডেস্ক ৰিপৰ্ট অসম ডেইলি 24